চাওক মোৰ পৰিচয় মোৰ ঘৰ ঠেলামাৰা পোষ্ট অফিচ ঠেলামাৰা থানা ঠেলামাৰা পঞ্চায়ত ঠেলামাৰা ZPC নাহৰবাৰী সমষ্টি 71 নম্বৰ ঢেকিয়াজুলি ডিষ্ট্ৰিক্ট শোণিতপুৰ প্ৰদেশ অসম দেশ ভাৰত মহাদেশ এছিয়া মোৰ নাম আব্দুল হালিম অসমৰ কেইটা সমষ্টি আৰু কেনেকৈ নাম কেইটা ক'ব হয় অসমৰ তথ্য মই আপোনালোকৰ ওচৰত আগবাঢ়িছোঁ চাওক বৰ্তমান অসমৰ মাটিকালি ৭৮,৪৩৮.৮ বৰ্গ কিলোমিটাৰ প্ৰায় ৩,২৫,০০,০০০ জনসাধাৰণ আছে বৰ্তমান ৩৩খন জিলা আছে ৭৬খন মহকুমা আছে গোটেই অসমত ২,২০২টা পঞ্চায়ত আছে ৪২০টা জিলা পৰিষদ আছে ২২,০২০টা পঞ্চায়ত ৱাৰ্ড আছে ২৬,৩৯৫টা গাঁও আছে ২১৯টা ব্লক আছে ৭খন ৰাজ্যসভাৰ সিট আছে ১৪খন লোকসভা সমষ্টি আছে ১২৬খন বিধানসভা সমষ্টি আছে আৰু বহুত তথ্য আছে পিছত লগ দিম আমাৰ অসমত বৰ্তমান ৩৩খন জিলা আৰু ৭৬খন মহকুমা আপোনালোকৰ ওচৰত মই গাই আছোঁ আপোনালোকে শুনি থাকক তিনিচুকীয়া মাৰ্ঘেৰিটা শদিয়া চপাগুৱা ডিব্ৰুগড় মৰাণ নাহৰকটীয়া উত্তৰ লখিমপুৰ দক্ষিণ কানা বেপৰীয়া নাৰায়ণপুৰ পাণবাৰী ধেমাজি জোনাই শিৱসাগৰ নাজিৰা যোৰহাট তিতাবৰ গোলাঘাট বোকাঘাট ধনচিৰি সৰুপাতাৰ মেৰাপানী দৰং মংগলদৈ শোণিতপুৰ তেজপুৰ ঢেকিয়াজুলি নগাঁও কলিয়াবৰ মৰিগাঁও কামৰূপ মহানগৰ গুৱাহাটী দিছপুৰ আজাৰা চন্দ্ৰপুৰ কামৰূপ গ্ৰাম্য গুৱাহাটী ৰংগিয়া নলবাৰী টিহু মোকালমুৱা বৰপেটা ভজালী মদন ৰাউতানগৰ হৰিকৰ্তি হৰবুক কলগাছিয়া বংগাইগাঁও উত্তৰ হালমাৰা অভয়াপুৰী মানিকপুৰ কোকৰাঝাৰ গোসাইগাঁও পৰ্বতজোৰা কাজিগাঁও ধুবুৰী বিলাসীপাৰা গোৱালপাৰা লক্ষীপুৰ কাৰ্বি আংলং ডিফু বোকাজান হাওড়াঘাট কাছাৰ শিলচৰ লক্ষীপুৰ কাটিগড়া ডিমা হাছা হাফলং মাইবং দিউং ব্ৰা হাইলাকান্দি কাটলিচেৰা কৰিমগঞ্জ ৰামকৃষ্ণ নগৰ পাথৰকান্দি বাক্সা মছলপুৰ তামুলপুৰ শালবাৰী চিৰাং বিজনী ওদালগুৰি বেৰগাঁও বিশ্বনাথ চাৰিআলি গহপুৰ হুজাই দক্ষিণ শালমাৰা মানকাছৰ চৰাইদেউ পশ্চিম কাৰ্বি আংলং হামৰেন মাজুলী গড়মূৰ তাৰ লগত ক'ব বিচাৰিছোঁ ৩৩খন জিলাৰ গাড়ীৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ তিনিচুকীয়া ২৩ ডিব্ৰুগড় 06 লখিমপুৰ 07 ধেমাজি ২২ শিৱসাগৰ 04 যোৰহাট 03 গোলাঘাট 05 দৰং 13 শোণিতপুৰ 12 নগাঁও 02 মৰিগাঁও 21 কামৰূপ মহানগৰ 01 কামৰূপ গ্ৰাম্য 25 নলবাৰী 14 বৰপেটা 15 বংগাইগাঁও 19 কোকৰাঝাৰ 16 ধুবুৰী 17 গোৱালপাৰা 18 কাৰ্বি আংলং 09 শিলচৰ 11 কাছাৰ 11 ডিমা হাছাও 08 হাইলাকান্দি 24 কৰিমগঞ্জ 10 বাক্সা 28 চিৰাং 26 ওদালগুৰি 27 বিশ্বনাথ চাৰিআলি 32 হুজাই 31 দক্ষিণ শালমাৰা মানকাছৰ 34 চৰাইদেউ 35 তাৰপিছত পশ্চিম কাৰ্বি আংলং 36 মাজুলী 37 গতিকে জানি থাকক কেতিয়াবা কামত আহিব চাওক আমাৰ অসমত 126খন বিধানসভা সমষ্টি আছে যেনে তিনিচুকীয়া ডিগবৈ মাৰ্ঘেৰিটা ডমডমা শদিয়া ডিব্ৰুগড় মৰাণ লাহোৱা টিংকাং নাহৰকটীয়া দুলীয়াজান চাবুৱা লখিমপুৰ নাওবৈচা বেপৰীয়া ধেমাজি জোনাই ঢকুৱাখানা শিৱসাগৰ আমগুৰি নাজিৰা মাহপুৰা সোণাৰী থাউৰা যোৰহাট মাজুলী তিতাবৰ মৰিয়নি টিয়ক গোলাঘাট বোকাঘাট সৰুপাতাৰ খুমটাই ঢেৰগাঁও মংগলদৈ চিপাঝাৰ কাৰাইগাঁও পানীৰী ওদালগুৰি মাজবাট দলগাঁও বৰচলা ঢেকিয়াজুলি ৰাঙাপাৰা তেজপুৰ চুতীয়া বিশ্বনাথ চাৰিআলি বিহালী গহপুৰ নগাঁও ঢিং বটদ্ৰৱা ৰূপহী চামগুৰি কলিয়াবৰ বৰহমপুৰ ৰহা যমুনামুখ হুজাই লামডিং মৰিগাঁও জাগিৰোড লাহৰীঘাট বকো ছয়গাঁও পথাৰবাৰী কমলপুৰ হাজো পূব গুৱাহাটী পশ্চিম গুৱাহাটী জালুকবাৰী দিছপুৰ ৰংগিয়া নলবাৰী তামুলপুৰ ধৰ্মপুৰ বৰক্ষেত্ৰী বৰ্মা চাপাগুৰি বৰপেটা জনিয়া বাগবৰ হৰক্ষেত্ৰী চেংগা পাটাচাৰকুছি হৰবুক ভৱানীপুৰ বংগাইগাঁও বিজনী উত্তৰ অভয়াপুৰী দক্ষিণ অভয়াপুৰী পূব কোকৰাঝাৰ পশ্চিম কোকৰাঝাৰ গোসাইগাঁও চিডলি ধুবুৰী মানকাছৰ দক্ষিণ শালমাৰা গৌৰীপুৰ গুণগঞ্জ পূব বিলাসীপাৰা পশ্চিম বিলাসীপাৰা পূব গোৱালপাৰা পশ্চিম গোৱালপাৰা জলেশ্বৰ দুধনৈ কাৰ্বি আংলং হাফলং ডিফু বোকাজান হাওড়াঘাট বৈতালাংছ বৰাক উপত্যকা ৰাতাবাৰী পাথাৰকান্দি হাইলাকান্দি বদৰপুৰ শিলচৰ ধলাই হুনাই উত্তৰ কৰিমগঞ্জ দক্ষিণ কৰিমগঞ্জ কাটলিচেৰা আলগাপুৰ উদাৰবন লক্ষীপুৰ বৰখলা কাটিগড়া 126 ধন্যবাদ চাওক আমাৰ বিটি যেনে
বনরগাঁও, কোচগাঁও, কাজলগাঁও, ভেরগাঁও, দেবরগাঁও, খৈরাবাড়ি, ককলাবাড়ি, শালবাড়ি, থুরিবাড়ি, মদইপুরি, মথনগুড়ি, বাউখুংরি, গয়বাড়ি, তামুরপুর, শ্রীরামপুর, মসলপুর, শুক্লাই, শেরপাং, নই শেরপাং, পাঁচনই শেরপাং, মানহ শেরপাং, পর্বতজোড়া, দিহিরা, বাগানপাড়া, ধরঙ্গাজুড়ি, নাগরিজুড়ি, রৌতা, ধনচিরি, ভৈরবকুণ্ড, নিসিমা, ঘুমা, ধুতমা, সিরাং দুয়ার, জমদুয়ার, খালিংদুয়ার, ফকিরাগারাম, সরাইবিরি, গুরেশ্বর, সুবাইদার, সালাকাটি, হরিসিংগা। ধন্যবাদ। সব আমার ইন্ডিয়া বর্তমান 32,87,263 বর্গ কিলোমিটার, প্রায় 132 কোটি জনসাধারণ আছে, 3214 কিলোমিটার লম্বা আছে, 2933 কিলোমিটার বহল আছে। আমার ইন্ডিয়াত 29খন ৰাজ্য আছে, 7খন কেন্দ্ৰীয় সাহিত্য অঞ্চল আছে, প্ৰায় 707খন জিলা আছে। মই গাই আছো প্ৰদেশ কেইটা, আপোনালোকে শুনি থাকক। অন্ধ্ৰপ্ৰদেশ, অসম, অৰুণাচল প্ৰদেশ, বিহাৰ, হাৰিয়ানা, গোৱা, হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, উৰিষ্যা, পাঞ্জাৱ, গুজৰাট, ৰাজস্থান, ছিকিম, তামিলনাডু, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, পশ্চিম বংগ, ছত্তীশগড়, উত্তৰাখণ্ড, ঝাৰখণ্ড, আন্দামান নিকোবৰ দ্বীপপুঞ্জ, চণ্ডীগড়, দাদৰ, হাবলি, দমন, দেও, লক্ষদ্বীপ, পণ্ডিচেৰী, দিল্লী, নতুন কোৰিয়া, তেলেংগানা। সন্মানীয় ৰাইজ, মনত ৰাখিব আমাৰ অসমত 14খন লোকসভা সমষ্টি আছে। ডিফু, ডিব্ৰুগড়, লখিমপুৰ, যোৰহাট, মংগলদৈ, তেজপুৰ, কলিয়াবৰ, নগাঁও, গুৱাহাটী, বৰপেটা, ধুবুৰী, শিলচৰ, কৰিমগঞ্জ, কোকৰাঝাৰ। চাওক, গোটেই পৃথিৱীত আমাৰ এছিয়া মহাদেশৰ তথ্য দিছো আগতে। আমাৰ এছিয়া মহাদেশত পৃথিৱীত 7খন মহাদেশ আছে, তাৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ হল এছিয়া মহাদেশ। আমি এছিয়া মহাদেশৰ মানুহ। বৰ্তমান এছিয়া মহাদেশত 48খন দেশ আছে। এছিয়া মহাদেশৰ মাটিকালি হল 4,39,99,000 বর্গ কিলোমিটার, প্রায় বর্তমান 447,83,00,000 জনসাধারণ আছে। সন্মানীয় ৰাইজ, মনত ৰাখিব, গোটেই পৃথিৱীৰ ভিতৰত আপোনাৰ আটাইতকৈ যদি দেশ আছে, মহাদেশ আছে, আমাৰ এছিয়া মহাদেশ আছে। সন্মানীয় ৰাইজ, গোটেই পৃথিৱীত 4খন দেশ আছে। মই গাই আছো, দৰ্শকসকল আপোনালোকে শুনি থাকক। ভারত, বাংলাদেশ, পাকিস্তান, আফগানিস্তান, উজবেকিস্তান, কিরগিজস্তান, কাজাখস্তান, ইরান, ইরাক, আমেরিকা যুক্তরাষ্ট্র, দক্ষিণ আফ্রিকা, সেন্ট্রাল রিপাবলিক আফ্রিকা, অস্ট্রেলিয়া, রাশিয়া, সোভিয়েত রাশিয়া, ইন্দোনেশিয়া, মালয়েশিয়া, সোমালিয়া, সিরিয়া, নাইজেরিয়া, বুলগেরিয়া, উত্তর কোরিয়া, দক্ষিণ কোরিয়া, আলজেরিয়া, আলবেনিয়া, গাম্বিয়া, বসনিয়া, সাইবেরিয়া, লাইবেরিয়া, ফ্রান্স, চীন, জাপান, ব্রিটেন, ইয়েমেন, শাম, তুর্কি, ফিলিস্তিন, ব্রাজিল, নেপাল, বর্মা, ভুটান, থাইল্যান্ড, জর্ডান, ইউরোপ, ইটালি, রোম, মিশর, শ্রীলঙ্কা, সিঙ্গাপুর, আবিসিনিয়া, আর্মেনিয়া, আর্জেন্টিনা, আয়ারল্যান্ড, উত্তর আয়ারল্যান্ড, সুইজারল্যান্ড, নেদারল্যান্ড, ভিয়েতনাম, দক্ষিণ ভিয়েতনাম, কানাডা, জর্জিয়া, ইথিওপিয়া, লিথুয়ানিয়া, উগান্ডা, রুয়ান্ডা, আইসল্যান্ড, স্কটল্যান্ড, আইভরি কোস্ট, আজারবাইজান, সুইডেন, সুদান, দক্ষিণ সুদান, ফিলিপাইন, তাইওয়ান, ক্যামেরুন, গ্যাবন, ইউক্রেন, বেনিন, ইস্টোনিয়া, টানজানিয়া, ক্রোয়েশিয়া, কলম্বিয়া, কম্বোডিয়া, কেনিয়া, সার্বিয়া, বলিভিয়া, নামিবিয়া, জাম্বিয়া, অস্ট্রিয়া, জার্মানি, পোল্যান্ড, পানামা, গুয়াটেমালা, গ্রেনেডা, গিয়ানা, গানা, গ্রিস, গিনি বিসাউ, বাহামা, বেলজিয়াম, বুস্তানা, বারাকনা, বেলারুস, ফিজি, ফিনল্যান্ড, ইংল্যান্ড, নিউজিল্যান্ড, নরওয়ে, সেনেগাল, পর্তুগাল, কিউবা, ডেনমার্ক, মিয়ানমার, চিলি, সিসিলি, সাইপ্রাস, সুরিনাম, হাঙ্গেরি, এঙ্গোলা, ওমান, এল সালভাদোর, কুয়েট, কাতার, কুসুবু, কঙ্গো, কোস্টারিকা, কমরুস, কিরিবাটি, জামাইকা, জিম্বাবুয়ে, জিবুটি, টিউনিসিয়া, ইজিপ্ট, স্পেন, সৌদি আরব, চেক প্রজাতন্ত্র, সামোয়া, পশ্চিম সাহারা, নিকারাগুয়া, এন্ডিগুয়া, বারবুডা, এন্ডোরা, এরিট্রিয়া, ইকুয়েট, রিয়েল গিনি, ইকুয়েডর, ইসরায়েল, উরুগুয়ে, ব্রুনেই, পলাউ, পূব তিমুর, পাপুয়া নিউ গিনি, কেপ বার্ডে, পেরু, পারাগুয়ে, বাহরাইন, ব্রিটিশ যুক্তরাষ্ট্র, গ্রেট ব্রিটেন, ভেনেজুয়েলা, ভ্যাটিকান সিটি। পৃথিবীর ভিতৰত আটাইতকৈ সৰু দেশ হল ভ্যাটিকান সিটি, মাত্ৰ 44 বর্গ কিলোমিটার। 2011 তথ্য হিসাবে মাত্র 825 জন জনসাধারণ আছে। চলো ভাই আগে। ভেনেজুয়েলা, ভ্যাটিকান সিটি, মরিটানিয়া, মন্টেনিগ্রো, মধ্য আফ্রিকা গণরাজ্য, মরক্কো, মরিশাস, মাইক্রোনেশিয়া, মালদ্বীপ, মোজাম্বিক, মেক্সিকো, মালদ্বীপ, মাদাগাস্কার, সান মেরিনো, ত্রিনিদাদ, যুগোস্লাভিয়া, রোমানিয়া, স্লোভাকিয়া, লাক্সেমবার্গ, লাটভিয়া, লিবিয়া, লাওস, লেবানন, হংকং, হল্যান্ড, সংযুক্ত আরব গণরাজ্য, সিয়েরা লিওন, সেশেলস, হাইতি, হর্ষগুবিয়া, মালাগাসি, অ্যান্টার্কটিকা, ডোমিনিকা প্রজাতন্ত্র, আম্মান, মেসিডোনিয়া, আর্জেন্টিনা, বার্সেলোনা, টোবাগো, ওয়ানাটো, লেসোথো, লুসিয়া, সোয়াজিল্যান্ড, আপার বল, মঙ্গোলিয়া। 204। ধন্যবাদ। করোনা ভাইরাসের ওপৰত অলপ কথা ৰাখিছো। করোনা ভাইরাসে গোটেই পৃথিৱীক কপাই গৈছে। লকডাউনে গোটেই পৃথিৱীৰ মানুহক আমাৰ বাংলা ভাষাতকৈ কমৰ ডাউন কৰি দিছে।
সন্মানীয় মনত ৰাখিব এই কৰোনা ভাইৰাছৰ ওপৰত অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰে যি মেহনত কষ্ট কৰি আছে তেওঁলোকক মই ধন্যবাদ জনাইছো প্লাস আমাৰ অসমৰ চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিন ৰাতি 24 ঘণ্টা মেহনত কৰি আছে অৰ্থাৎ এই মেহনত অৰ্থাৎ এই কাৰণে কৰি আছে যে মানুহবিলাক পাব্লিক কিদৰে এই বেমাৰৰ পৰা বাচি থাকিব পাৰে খাস কৰি বিশেষ কৰি আমাৰ কেবিনেট স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিন নাই ৰাতি নাই টোপনি নাই খোৱা নাই বোৱা নাই গোসল নাই অসমৰ কোনাই কোনা চুকে কোণে গাড়ী লৈ ফুৰি আছে মানুহক সেৱা কৰি আছে গতিকে মই ভাবো তেওঁৰ নিচিনা অসমত বৰ্তমান 3,25,00,000 জনসাধাৰণ আছে গোটেই ভাৰতত 132 কোটি জনসাধাৰণ আছে তাৰ ভিতৰত 1 নম্বৰ ৰাজনীতিবিদ ব্যক্তি যদি আছে আমাৰ অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছে গতিকে মই তেখেতক এবাৰ নহয় দুবাৰ নহয় 100 বাৰ ধন্যবাদ জনাইলো ইফালে আমাৰ জমিয়তৰ প্ৰেসিডেন্ট প্লাস AIDF সভাপতি তথা 4 নম্বৰ ধুবৰী লোকসভা সমষ্টিৰ পৰা 3বাৰকৈ MP হোৱা মৌলানা বদৰুদ্দিন আজমল সাহেবে এই কৰোনা ভাইৰাছৰ ক্ষেত্ৰত 1.5 কোটি টকা চৰকাৰক অনুদান কৰিছে প্লাস অসমৰ বিভিন্ন ঠাইত আপোনাৰ চাউল ডাইল তেল নিমখ ইত্যাদি দি সহায় কৰি আছে প্লাস অসমত যিমান মৌলানা আছে প্ৰত্যেকজন মৌলানাৰ একাউণ্টত 10 হাজাৰকৈ টকা সোমাই গৈছে কিন্তু আফসোস মোৰ একাউণ্টত এতিয়ালৈকে সোমা নাই ইনশাআল্লাহ বুধই পিছত সোমাব চাওক এই গতিকে মই তেখেতক ধন্যবাদ জনাইছো এফালে আমাৰ 71 নম্বৰ ঢেকাজুৰি সমষ্টিৰ মাননীয় বিধায়ক অশোক সিংগালে তেওঁ নিজে হাতে ঢেকাজুৰি কলেজত ভেৰেঞ্চি টানি কোৱাৰেণ্টাইনত সহযোগ কৰিছে পচিনা ওলাই গৈছে গতিকে মই তেখেতক কি কয় ধন্যবাদ জনাইছো মনত ৰাখিব ৰাইজ আজি আমি কৰোনা ভাইৰাছ বা COVID-19 সৈতে গোটেই দিন যুঁজি আছো কিন্তু মনত ৰাখিব এই যুঁজ ৰোগৰ সৈতেহে দিব লাগে ৰোগীৰ সৈতে নহয় তেওঁলোকৰ সৈতে বিভ্ৰান্ত নকৰিব তেওঁলোকক যত্ন কৰিব আৰু এই ৰোগৰ পৰা বাচিবলৈ হলে আমাৰ আটাইতকৈ ভাল হ'ল ডাক্তৰ স্বাস্থ্য কৰ্মচাৰী সাফাই কৰ্মচাৰী আৰু কোৱাৰেণ্টাইনৰ দিনবোৰক সম্পূৰ্ণৰূপে সহযোগ কৰক আৰু সন্মান কৰক তেতিয়া হ'ব আসল যুঁজ কৰোনাৰ হ'ব প্ৰথম যুঁজ ৰাজ্যিক হেল্প নম্বৰ 104 কেন্দ্ৰীয় হেল্প নম্বৰ 1075 132 কোটি জনসাধাৰণ লৈ ভাৰত চৰকাৰৰ দ্বাৰা প্ৰচাৰিত ধন্যবাদ আব্দুল হালিম